Hello, what's up brothers and sisters? আপোনালোক সকলোকে আমাৰ YouTube চেনেল টেক ইন আসামলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে যে আজি আমাৰ ভিডিঅ'ৰ টপিকটো কি। কেতিয়াবা আমাৰ এনেকুৱা এটা সিচুৱেশ্যন আহি যায় যে আমাৰ কিছুমান পাৰ্সোনেল ৰিজন বা সোশ্যাল মিডিয়াৰ প্ৰতি অত্যাধিক এডিকশ্যনৰ কাৰণে বেলেগ বস্তুত আমি কনচেন্ট্ৰেট কৰিব নোৱাৰা হওঁ আৰু তাৰ বাবে আপুনি নিজৰ একাউণ্টটো ডিলিট কৰিব বিচাৰিব পাৰে। আৰু যদি আপোনাৰ একাউণ্টটো ডিলিট কৰিব বিচাৰিছে, অবভিয়াছলি আপুনি একাউণ্টটো ডিলিট কৰিব বিচাৰিছে, সেই কাৰণেতো আপুনি আমাৰ ভিডিঅ'টোত ক্লিক কৰিছে। দেন ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এই ভিডিঅ'টোত আপুনি এটা একাউণ্ট ডিলিট কেনেকৈ কৰিব সেই সম্পূৰ্ণ প্ৰচেছটো অতি বিতংভাৱে আপোনাক জনোৱা হ'ব। তাৰ বাবে বন্ধুসকল আপুনি চিম্পলি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো খোলক। দেন আপুনি নিজৰ প্ৰফাইলটোলৈ যাওক। প্ৰফাইলটোলৈ যোৱাৰ পাছত ৰাইট ছাইডে ওপৰৰ কৰ্নাৰত যিটো দেখিছে 3 বাৰ্ছ আছে তাত চিম্পলি ক্লিক কৰক। দেন আপুনি ছেটিংছত যাওক। ছেটিংছত যোৱাৰ পিছত হেল্প বুটানটোত ক্লিক কৰক। হেল্পত ক্লিক কৰাৰ পিছত হেল্প চেণ্টাৰত ক্লিক কৰক। তো হেল্প চেণ্টাৰত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা পেজ দেখিবলৈ পাব য'ত পুনৰ ৰাইট ছাইডে ওপৰত কৰ্নাৰত 3 বাৰ্ছ দেখিবলৈ পাব। তাত চিম্পলি ক্লিক কৰক। তো 3 বাৰ্ছত ক্লিক কৰাৰ পাছত আপুনি মেনেজাৰ একাউণ্টত ক্লিক কৰিব। দেন আপুনি ডিলিট ইউৰ একাউণ্ট বুলি যিটো দেখিছে ইয়াত 4 নম্বৰত আছে, তো ডিলিট ইউৰ একাউণ্টত ক্লিক কৰক। দেন এই 2 নম্বৰ যিটো অপশ্যন আছে হাউ ডু আই ডিলিট মাই ইনষ্টাগ্ৰাম একাউণ্ট, তো কাষতে যিটো এৰো টাইপৰ চিম্বল আছে, তলৰ ফালে যিটো এৰো টাইপৰ চিম্বল আছে সেইটো ক্লিক কৰক। এইটো এক্সপাণ্ড হৈ যাব। এক্সপাণ্ড হৈ যোৱাৰ পিছত আপুনি জাষ্ট তললৈ অলপ স্ক্ৰল কৰক। দেন ডিলিট ইউৰ একাউণ্ট বুলি ডাৰ্ক কালাৰত নীলাকৈ লিখা আছে এইটো চাওক। ডিলিট ইউৰ একাউণ্টত ক্লিক কৰক। তো তাত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা পেজত আহি যাব। তো এই পেজটোত অহাৰ পিছত চিম্পলি আপুনি এই যিটো এৰো চিম্বল দেখিছে এইটোত ক্লিক কৰক। সৰুকৈ যিটো এৰো চিম্বল আছে সেইটো ক্লিক কৰিব। দেন ইয়াত একেবাৰে তলৰ অপশ্যনটো ক্লিক কৰিব পাৰে, ছামথিং এল্ছটো ক্লিক কৰি দিয়ক। দেন আপুনি ইয়াত নিজৰ পাছৱৰ্ডটো ৰি-এণ্টাৰ কৰিব লাগিব, যিটো আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সেই পাছৱৰ্ডটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। তো বন্ধুসকল মই মোৰ পাছৱৰ্ডটো অলৰেডি এণ্টাৰ কৰি দিছোঁ ইয়াত। দেন আপুনি তলত যিটো দেখিছে ডিলিট বেদান্ত 796 আপোনাৰ নিজৰ প্ৰফাইলৰ নামটো ইয়াত আহি যাব। একচুৱেলি নিজৰ ইউজাৰ নেমটো ইয়াত আহি যাব, ডিলিট বুলি লিখি নিজৰ ইউজাৰ নেমটো আহি যাব। তাত চিম্পলি ক্লিক কৰি দিব। তো ইয়াত আপোনাক কনফাৰ্মেশ্যনৰ কাৰণে আকৌ সুধিব যে আপুনি নিজৰ একাউণ্টটো ডিলিট কৰিব বিচাৰেনে। তো আপুনি জাষ্ট অ'কেটো ক্লিক কৰক। তো বন্ধুসকল তাত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা পেজত পাই যাব আৰু ইয়াত লিখা আছে চাওক ইউৰ একাউণ্ট উইল বি ডিলিটেড অন ডিচেম্বৰ 25, 2021। কৈছে যে এই একাউণ্টটো মই ভিডিঅ'টো 25 নৱেম্বৰত বনাইছোঁ এণ্ড ডিলিট হ'ব কৈছে ডিচেম্বৰ 25ত। তো এইটো একচুৱেলি ইনষ্টাগ্ৰামৰ প্ৰাইভেচি এণ্ড পলিচি হয় যে এই একাউণ্টটো আপোনাৰ লগালগ ডিলিট হৈ নাযায়, এইটো ঠিক এমাহৰ পাছত আপোনাৰ একাউণ্টটো ডিলিট হৈ যাব। কিন্তু এতিয়াতো আপুনি এই ডিলিটৰ যিখিনি প্ৰচেছ কৰিলে ইয়াৰ পাছত আপুনি যদি পুনৰ লগ ইন কৰিব বিচাৰে কিন্তু সেই একাউণ্টটো আপুনি লগ ইন কৰিব নোৱাৰে। এইটো টেম্পৰেলিটো ডিলিট হৈ গৈছে অলৰেডি, বাট পাৰ্মানেণ্টলি ডিলিট আৰু এমাহ পাছত হৈ যাব। এই প্ৰচেছখিনি কৰাৰ মাজতে আপোনাৰ একাউণ্টটো এবাৰ লগ ইন কৰিবলৈ আহিব পাৰে। তো চিম্পলি আপুনি যদি লগ ইন কৰিব আহে আপুনি নিজৰ ইউজাৰ নেমটো আৰু পাছৱৰ্ডটো দি সেই একাউণ্টটো লগ ইন কৰি দিব। দেন আকৌ কিন্তু পাছৱৰ্ডটো ৰি-এণ্টাৰ কৰিবলৈ আহিবই। তো পাছৱৰ্ডটো ৰি-এণ্টাৰ কৰাৰ পিছত আপুনি এই পেজটোত পাই যাব। দেন আপোনাৰ একাউণ্টটো ডিলিট হৈ গৈছে, বৰ্তমান টেম্পৰেলি ডিলিট হৈ গৈছে মোৰ একাউণ্টটো আৰু এমাহ পাছত পাৰ্মানেণ্টলি ডিলিট হৈ যাব। তো বন্ধুসকল আজিৰ কাৰণে আছিল ইমানেই। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।